গুড মৰ্ণিং গাইজ। আজি আমি ওলাই আহিলোঁ ৰাতিপুৱাই পুৱাই উৰুকাৰ বজাৰলৈ বুলি। দেখিছে উৰুকাৰ বজাৰত আজি কিমান ভিৰ লাগিছে। আজি যিহেতু উৰুকাৰ ৰাতিৰ ভোজ ভাত সাজ খাবলৈ সকলো উৰুকাৰ বজাৰলৈ ওলাই আহিছে। কাৰণ ভাল ভাল শাক চব্জি, ভাল ভাল মাছ মাংস সকলোৱে ৰাতিৰ ভাত সাজৰ বাবে নিব বিচাৰে। সেইবাবে আমিও আজি ওলাই আহিলোঁ ৰাতিপুৱাই বজাৰলৈ আহিয়েই প্ৰথমে অলপ কাঠআলু আৰু অলপ মিঠা আলু লৈ ল'লোঁ। মাঘ বিহুৰ পুৱা বোলে এই কাঠআলু মিঠা আলু খাব লাগে। লগতে ভোজ ভাত সাজৰ বাবে অলপ শাক চব্জি এনেকৈ আমিও লৈ ল'লোঁ। বজাৰত যিহেতু বহুত ভিৰ লাগিছে সেইবাবে বিশেষ ভিডিঅ' আপোনালোকৰ বাবে বনাব নোৱাৰিলোঁ। যিমান পাৰিলোঁ সৰুকৈ ভিডিঅ' এটা আপোনালোকৰ বাবে আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল লাগে লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো এবাৰ দবাই দিব। মোৰ আজিৰ এই মিনি ভ্লগটোৰ পৰা ইমানতে বিদায়।